লোহিত হুসেনৰ হত্যাকাণ্ডত তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয়, সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম। আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছোঁ, ইয়াৰ আগতো আমাৰ আমচুৰ কৰ্মকৰ্তাই আব্দুৰ ৰাজ্জাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। এইসকল কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। গড়েমাৰী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নকৰাৰ কাৰণেও আজি এই হত্যাকাণ্ডটো সংঘটিত হৈছে। গড়েমাৰী আৰক্ষীয়ে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেহ'লে আজি এই দুষ্কৃতিকাৰীয়ে আমাৰ মাজৰ পৰা লোহিত হুসেনক আজি কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। গতিকে গড়েমাৰী আৰক্ষীৰ বিৰুদ্ধেও তদন্ত হ'ব লাগিব। ডিজিপি মহোদয়ক আহ্বান জনাইছোঁ যে এই অঞ্চলবিলাক যিবিলাক আৰক্ষী আহে সদায় তেওঁলোকে দুষ্কৃতিকাৰীসকলৰ লগত, দুৰ্বৃত্তসকলৰ লগত তেওঁলোকে মিলি জুলি তেওঁলোকে ইয়াত কমিশ্যন ৰাজ চলাই ইয়াত এই অঞ্চলবিলাকত আইন শৃংখলা চলোৱাত তেওঁলোকে ব্যৰ্থ হৈ আছে। সেইকাৰণে গতিকে মই স্পষ্টকৈ কৈছোঁ, গড়েমাৰী আৰক্ষীৰ বিৰুদ্ধেও ডিজিপি মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আব্দুৰ ৰাজ্জাক আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই প্ৰি প্লেন মাৰ্ডাৰত কোন কোন জড়িত হৈছে প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত, আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নহ'লে ব্যাপক গণতান্ত্ৰিক আন্দোলন এই অঞ্চলবিলাকত গঢ়ি তোলা হ'ব। কাৰণ এটোপাল তেজৰ মূল্য আমি অথলে যাবলৈ নিদিওঁ লোহিত হুসেনৰ। কাৰণ লোহিত হুসেন আমাৰ কৰ্মকৰ্তা আছিলে, আৰু লোহিত হুসেনক যিসকলে হত্যা কৰিছে, যেতিয়ালৈকে লোহিত হুসেনৰ হত্যাকাৰীক ফাঁচি কাটত ল'ব নোৱাৰিম তেতিয়ালৈকে আমচুৰ আন্দোলন কিন্তু অব্যাহত থাকিব। এইটো আমি ৰেহাই নিদিওঁ। আৰু কমলা কলিতা ডাঙৰীয়াও মঞ্চত থকাৰ পিছত মুকলিভাৱে এজন মানুহক হত্যা কৰা হ'ল, আৰু সেই কমলা কলিতাই সেইজন গভৰ্ণিং বডিৰ চেয়াৰমেন পাতিছে ৰেজ্জাকক, আৰু সেই ৰেজ্জাকক নামি কিয় লৈ গ'ল, নমাই কিয় ষ্টেজৰ পৰা লৈ গ'ল, ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে। ৰাইজে তদন্ত বিচাৰিছে, আমিও তদন্ত বিচাৰিছোঁ। আৰু সেইকাৰণে মই পুনৰবাৰ কৈছোঁ, এই লোহিত হুসেনৰ হত্যাকাণ্ডটো সম্পূৰ্ণ ৰাজনৈতিক আৰু উদ্দেশ্যমণ্ডিত আৰু প্ৰি প্লেন মাৰ্ডাৰ কৰা হৈছে। গতিকে আৰক্ষী প্ৰশাসন, ডিজিপি মহোদয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন কিন্তু আমি অব্যাহত ৰাখিম।